নমস্কাৰ মই জ্যোতিদীপ বৈশ্য জুবিন গাৰ্গে এটা অনুষ্ঠানত যেতিয়া ৰৈ ৰৈ বিনালে ছবিৰ শুটিং চলি আছিল তেতিয়া তেওঁৰ লগত থকা আশ্চৰ্য বৰপাত্ৰক এটা কথা কৈছিল জুবিন দাই কৈছিল যে আশ্চৰ্য চাবি এই ছবিখন যেতিয়া দৰ্শক হললৈ আহিব তেওঁলোকে ছবিখন চাব তেওঁলোক কান্দি উঠিব আৰু কান্দি কান্দি সিনেমা হলৰ পৰা যাব লাগিব তেওঁ কয় যে এখন সিনেমা কান্দি কান্দি চাবি কিন্তু মই আৰু ধেমালি কৰোঁ আমি দুইজনে ধেমালি কৰোঁ যে কেনেকৈ কান্দিব ইমান ধুনীয়া হৈছে আপুনি ইমান ধুনীয়াকৈ অভিনয় কৰিছে আৰু ভালে পাব কিন্তু সেই কথাটো যেতিয়া মই কৈছিলোঁ যে অসমীয়া মানুহ নেকান্দে আপোনাক চাই ভালে পাব এখন চিনেমা কৈছে নাই কান্দিব এতিয়া ধৰক উপলব্ধি কৰোঁ এই কথাবোৰ কিয় কৈছিলে তেওঁ জুবিন দাই কোৱা কথাবিলাকেই যেন আজি সত্য প্ৰমাণিত হৈছে সেইবাবে আমি তেখেতক কৈছোঁ ঈশ্বৰ পুত্ৰ সকলোবিলাক কথা জুবিন দাই আগতীয়াকৈ গম পাইছিল নেকি সাগৰখনৰ কথা হাতুৰাৰ কথা এই কথাবিলাক তেওঁ জানিছিল নেকি এনেকুৱা প্ৰশ্ন আপোনাৰ মোৰ বহুতৰ মনতে আছে কিয়নো আজি সদিয়াৰ পৰা ধুবুৰীলৈ যেতিয়া ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিলে প্ৰতিটো প্ৰজন্মৰ লোক যেতিয়া চিনেমা হললৈ গ'ল চিনেমা হলত প্ৰৱেশ কৰাৰ আগতেই ক'ৰবাত যেন হুকে আমাক খুন্দা মাৰি ধৰিলে কালি নিশাটো অসমৰ জনতা শুব পৰা নাই সকলো অপেক্ষা কৰি আছিল এই ছবিখনৰ বাবে চিনেমা হলত প্ৰতিটো প্ৰজন্মৰ লোক গৈ কান্দিছে ইণ্টাৰভেলৰ সময়ত কান্দিছে ছবিখন শেষ হোৱাৰ সময়তো হুক হুকাই কান্দিছে কেৱল যে আশ্চৰ্যকে জুবিন দাই কৈছিল এনেকুৱা নহয় ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰা যিগৰাকী অভিনেত্ৰী মৌচুমী আলিফা তেখেতেও এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিলে যে জুবিন দাই কৈছিলে যে চাবি তোৰ অভিনয় দেখি অসমৰ জনতাই কান্দি উঠিব আৰু সেই কথাই হৈছে আমি যেতিয়া শ্বুট কৰোঁ তেতিয়া মানে কয় আৰু তহঁতে চাবি না এইখন চিনেমা বহুত ভাল হ'ব বহুত সপোন আছিলে দাদা কাৰণ দাদাই শ্বুটিং শেষ হোৱাৰ পাছত ৰৈ ৰৈ বিনালে মোক কৈছিলে তই কিন্তু খুব ভাল কাম কৰিছ বহুত ধুনীয়া কৰিছ তই ৰাইজে ভাল পাব চাবি আৰু তোক দেখিলে ৰাইজে কান্দিব কিন্তু আজি আমি চাগে ৰৈ ৰৈ বিনালে চাই দাদাক দেখি আমি কান্দিম আজি কেৱল জুবিন দাক সোঁৱৰণ কৰি জুবিন দাক স্মৰণ কৰি প্ৰতিগৰাকী অসমীয়াই কান্দি উঠিছে অসমীয়া চিনেমাক লৈ জুবিন গাৰ্গে সপোন দেখিছিল তেওঁ কৈছিল অসমত এদিন অসমীয়া ছবিয়েই চলিব শিলদল ভাঙি জনতা ওলাই আহিব অসমীয়া ছবিয়ে অভিলেখ কৰিব এই সকলোবিলাক কথা আজি সত্য প্ৰমাণিত হৈছে আজি উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিটো প্ৰান্তত জনতাৰ চকুত চকুলো হাৰ্টথ্ৰব জুবিন দাক আকৌ এবাৰ অন স্ক্ৰীণত চোৱাৰ বাবে শেষৰবাৰ অন স্ক্ৰীণত চোৱাৰ বাবে সকলো আকুল হৈ আৰু সকলোৰে চকু আজি চকুলোৰে ভৰি পৰাও পৰিলক্ষিত হৈছিল ঈশ্বৰ পুত্ৰ জুবিন দাই হয়তো বহু কথাই জানিছিল ব্ৰহ্মপুত্ৰক মোক উটুৱাই দিব বুলি কৈছিল মৃত্যু হলে সেই আশাও তেখেতৰ পূৰণ কৰা হ'ল কিন্তু ইয়াৰ মাজতে আজি প্ৰকৃতিৰ যি সলনি হ'ল প্ৰকৃতিৰ যি পৰিৱৰ্তন হ'ল তাক লৈ চৰ্চা চলিছে মনত পেলাওক ছিংগাপুৰৰ পৰা যেতিয়া তেখেতৰ নশ্বৰ দেহ লৈ অহা হৈছিলে অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈছিল সৰু সজাইত বৰষুণ হৈছিল গুৱাহাটীৰ আকাশত ৰামধেনু দেখিবলৈ পোৱা গৈছিল আজি 4:25 যেতিয়া ৰৈ ৰৈ বিনালে ছবিৰ স্ক্ৰিনিং আৰম্ভ হয় তেতিয়াও কিন্তু বৰষুণ নামি আহে প্ৰকৃতিক ভাল পোৱা প্ৰকৃতিৰ পুত্ৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ যেন বৰষুণ হৈ পুনৰবাৰ নামি আহিল প্ৰকৃতিয়েও তেখেতক যেন ট্ৰিবিউট জনালে আৰু এই ছবিখন আপোনাৰ মোৰ লগতে তেওঁ যেন উপভোগ কৰিলে জুবিন দাই দেখা প্ৰতিটো সপোন ৰৈ ৰৈ বিনালেৰ জৰিয়তে ইতিমধ্যেই পূৰণ হোৱাৰ দিশে আগবাঢ়ি গৈছে কিন্তু তাৰ মাজতো ক'ৰবাত শূন্যতা আছে ক'ৰবাত ৰিক্ততা আছে আমি কেতিয়াও ভবাই নাছিলো যে জুবিন দা এনেকৈ আমাৰ মাজৰ পৰা আঁতৰি যাব কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু সেইবাবে আজি সকলোৰে অন্তৰ গধুৰ হৈ পৰিছে কিন্তু তেখেতৰ সৃষ্টিৰাজি তেখেতৰ কৰ্মৰাজি তেখেতৰ সপোনবোৰ আমাৰ মাজত থাকিব আৰু আমিয়ে এই সপোনবিলাকক আগবঢ়াই লৈ যাব লাগিব ইতিমধ্যে ৰৈ ৰৈ বিনালে প্ৰথম দিনতে এই ছবিখনে অভিলেখৰ সৃষ্টি কৰিছে আৰু আমি আত্মবিশ্বাসী এই ছবিখনে সৰ্বকালৰ অসমৰ সকলো ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখৰ সৃষ্টি কৰিব কিন্তু অৱশেষত ভিডিঅ'ৰ শেষত এটা আহ্বান জনাইছো যে বিভিন্নজনে এই ছবিৰ ফটো শ্বেয়াৰ কৰিছে ছবিখনৰ কিছু সংখ্যকে ভিডিঅ' কৰাও পৰিলক্ষিত হৈছে এই কামটো নকৰিব এয়া পাইৰেচি বা কপিৰাইট আইনৰ কেৱল ভায়লেশ্যনে নহয় এই কামটো কৰিলে জুবিন দাৰ আত্মায়ো কষ্ট পাব গতিকে আপোনালোকো আবেগিক আমিও আবেগিক ছবিখন চাবলৈ গৈছে ছবিখন চাওক কিন্তু তাৰ ফটো ভিডিঅ' কোনো কাৰণতেই যাতে শ্বেয়াৰ নকৰে এই আহ্বানটো এই বিনম্ৰ আহ্বানটো জুবিন দাৰ বাবে আমি আপোনালোকলৈ আগবঢ়াইছো ভিডিঅ'টোৰ শেষত মই আপোনালোকক জানিব বিচাৰিছো যে কোনে কোনে এতিয়ালৈকে ৰৈ ৰৈ বিনালে ছবিখন চাইছে আৰু যদি এতিয়ালৈকে চোৱা নাই কেতিয়া আপোনালোকে চোৱাৰ পৰিকল্পনা কৰিছে সেয়া কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব কিয়নো জুবিন দাৰ সৃষ্টিৰাজি জুবিন দাৰ শেষৰ ছবিখন সদায় আমাৰ হৃদয়ত থাকিব আৰু এই হাৰ্টথ্ৰব জুবিন দাৰ এই সৃষ্টিৰাজিক সদায় আমি অমৰ কৰি ৰাখিব লাগিব সেইবাবেই কৈছোঁ জুবিন দা এজন সাধাৰণ ব্যক্তি নাছিল তেওঁ ঈশ্বৰ পুত্ৰ তেওঁ এগৰাকী মহাপুৰুষ